Hello everyone, welcome back to my channel Alia's Home. So আজিৰ ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব যে আমি ঈদৰ আগদিনাখনে আমি কেনেকুৱা আয়োজন কৰোঁ কি কৰোঁ। সো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু কেনেকুৱা লাগিলে মোক নিশ্চয় জনাব। সো মায়ে গুড়া খুন্দি আনি থৈছে, পিঠা বনোৱাহে কথা আৰু এতিয়া। ৰাতিপুৱাই মাছ কিয় ভাজি আছা? ভাত খাবৰ কাৰণে। ভাত নাখায় নেকি? সেইকাৰণে মাছ ভাজি আছো। ইমান ৰাতিপুৱাই ভাত খাবা? গাঁৱত আহি মানে বেলেগ হৈ গ'লা তাৰমানে ন? হয়তো, আৰু এই ছোৱালীৰ খোৱা ৰেডি হৈ গৈছে, তাইক লৈ আহক। আমাৰ মেডাম গাঁৱত আহি কেনে পুৰা কামত লাগি গৈছে। এয়া নাৰিকলটো কি আছে, পিঠা বনাব বোলে মাৰ লগত মিলি কেনে। আজি মানে পিঠা খাম আৰু। আজি একাপ আনকমন চাহ খাম, নাৰিকলৰ গাখীৰৰ চাহ। কেনেকুৱা বা লাগে খাইতো পোৱা নাই। আৰু মায়ে নাৰিকল ভাজি আছে, পিঠা বনাবৰ কাৰণে প্ৰায় ৰেডিয়ে। মায়ে পিঠা বনাবৰ কাৰণে পুৰা ষ্টাৰ্ট হৈ গ'ল। এয়া পিঠা, আগতে এইবিলাক পিঠা হাতেৰে বনাইছিলে, আজিকালি কিবা এটা মেচিন ওলাইছে বোলে, প্লাষ্টিকৰে কিবা এটা, এইটো দি বনায়। আগতে আমি সৰু থাকোঁতে দেখিছিলোঁ এই ভজা পিঠা হাতেৰে বনাইছিলে, যিবিলাক ডিজাইনবোৰ আছে হাতেৰে দিছিলে এইবিলাক ডিজাইনবিলাক। এইফালে খুৰীমাহঁতেও পিঠা বনাই আছে, একে পিঠা আমাৰ দৰে। পিঠা ভাজিব এতিয়া, পিঠা ভাজিব মানে ভাজিয়ে আছে, অলপ হ'লে ভজা। তো খাইছোঁ, মই খাই চাইছোঁ, ভাল হৈছে পিঠাকেইটা খাবলৈ। তো এয়া ভাজি আছে ৱাইফে। এইটো হ'ল আমাৰ ঘৰ, বনাই আছোঁ, শেষে নহয়চোন বনোৱা। ভেণ্টিলেশ্যন খিৰিকী দিব বাকীয়ে আছে, কিবা কৰি দৰ্জাকেইখন দিলোঁ ৰ'ব, পইচাই নাই, ইমান টকা লাগে। আৰু এয়া সৰু খুৰীমাহঁতৰ ঘৰ, সেইফালে ডাঙৰ খুৰীমাহঁতৰ ঘৰ, সিহঁতৰ আমাতকৈ পিছত বনোৱা ঘৰ, ৰেডি হৈ গ'ল। এইডাল হ'ল আমাৰ ৰবাব টেঙা, লাগিছে বাৰু এইবাৰ, কিন্তু খাবই পোৱা নাই। ক'ত খাব পাবি, আহিব লাগিব খাবৰ কাৰণে। আমি যেতিয়াই আহোঁ তেতিয়াই টেঙাকেইটা সৰু হৈ থাকে, আৰু আমি যোৱাৰ পিছত টেঙাকেইটা ডাঙৰ হয়, খাবই নাপাওঁ। এইবাৰ হৈছে দে, খাই ল'বা। আৰু এইডাল হ'ল আমাৰ 12মহীয়া নেমু টেঙা, 12 মাহে লাগি থাকে নেমুডাল। এইডাল হ'ল আমাৰ ঘৰৰ তেজপাত, গোটেই গাঁৱৰ মানুহ আমাৰ ঘৰৰ পৰা তেজপাত নিয়ে। আৰু আমিও নিওঁ, ঘৰত আহিলে শুকাই লৈ যাওঁ তেজপাত। তেজপাত কিনিব নালাগে আমি। এইপিনেও আছে, এইটো জিকাৰ খেতি লাগিছিলে বোলে, বৰ্তমান নাই, বৰষুণ পৰাৰ কাৰণে লগাটো বন্ধ হৈ গৈছে। আৰু ইয়াতে জিকাৰ লগতে ভাত কেৰেলাও আছে, এইটো ভাত কেৰেলা। এইডাল ফুল হৈছে হাচনাহানা ফুল। এডাল ফুল মই কিনি আনিছিলোঁ, 25 টকাত কিনি আনিছিলোঁ এডাল। তো এইডাল ফুলৰ ঠানিবিলাক ৰুলেও হৈ যায়। তো এইডাল ফুলৰ বহুত ডাঙৰ গুণ এটা আছে, যেতিয়া সন্ধিয়া হয় ন,
এই ঠাইখিনি গোটেই আমাৰ ঘৰৰ যিমান ওচৰ পাজৰ যিখিনি জেগা আছে চবতে ধুনীয়া গন্ধ ওলাই থাকে এনেকুৱা লাগে ধূপ জ্বলাই থোৱাৰ দৰে লাগে অকল গধূলি হোৱাৰ পৰা গন্ধ ষ্টাৰ্ট হয় ৰাতি মোটামুটি ৰাতিপুৱালৈকে থাকে আৰু পোহৰ হোৱাৰ লগে লগে গন্ধটো নোহোৱা হৈ যায় তো ফুলডালৰ নাম হৈছে হ'ল হাসনাহানা ফুলকেইটা ধুনীয়া বগা বগা ফুল হয় এটা ফুলিব আৰু এইবিলাক কৰ আহিছে আৰু এয়া মায়ে খৰিত ভজা পিঠা বনাই আছে আৰু মই চাই আছো কাৰণ মই বনাব নাজানো তুমি খেলিবা হা এতিয়া মই এটা যাদু দেখাম আপোনালোকক চাওকচোন যাদুটো কেনেকুৱা লাগিল বাৰু এয়াই আছিল আমাৰ আজিৰ দিনটোৰ ব্লগ আকৌ লগ পাম আন এটা ভিডিঅ'ত তেতিয়ালে বাই বাই